পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি সন্ধিয়া এয়া মই কি ৰান্ধিছোঁ আপোনালোকক দেখুৱাওঁ বলক। আজি মই ৰান্ধিছোঁ মাটিমাহ আৰু অমিতাৰ খাৰ। মাটিমাহত খাৰ দিলে খাই ভাল লাগে নহয় জানো, ভালদৰে সিজেও। আৰু কাৰ কাৰ প্ৰিয় বাৰু এনেকৈ মাটিমাহ খাই ভাল লাগে, আমাৰ সকলোৰে ভাল লাগে। কেতিয়াবা এনেদৰে জুইত বনাইও খাই ভাল লাগে, সেইকাৰণে ইয়াতে জুই জ্বলাইছোঁ। মাটিমাহ বককে উতলিও এইয়া ৰেডি হৈ গ'ল। এইবাৰ বনাম এইয়া হৈছে লোকেল চিকেন। মেৰিনেট কৰি থৈ লৈছোঁ। আজি মানে একদম ড্ৰাই ফ্ৰাইকে বনাব লাগিব আৰু বেলেগ একো খাব মন যোৱা নাই। বুধবাৰে কিহৰ কাম? মেটুকৰ কাম। আচ্ছা। ভাত কি খালে মা? আমাৰ আজি জুইত বনাইছে। জুইতে ঘৰৰে কুকুৰা। গেছ আছে। দেখিছেনে ল'ৰাটো আহি কেনেদৰে দুষ্ট কৰি আছে, আহি মোৰ গাৰ ওপৰত উঠি দেউতাকক তেনে কৰি আছে। এয়া মোৰ ৰন্ধা লাহেকৈ হৈছেগৈ আৰু এতিয়া ভালদৰে সিজিব দিলোঁ অলপ ঢাকোন লগাই। তাৰপিছত এয়া এনেদৰে তেলবিলাক বিৰিঙি আহিছে আৰু সিজিবৰ কাৰণে ভালদৰে অলপ পানী ছটিয়াই দিছোঁ। ছটিয়াই অলপমান ঢাকোন লগাই ৰাখি দিম আৰু তাৰপিছত মোৰ ৰেডি হৈ গ'ল। এয়া আজি খানা ৰেডি হৈ গ'ল। এয়া মাটিমাহৰ লগত অমিতা খাৰ, তাৰপিছত অকল মাংস ফ্ৰাই কৰিছোঁ আৰু বেলেগ একো নাই। আচাৰ। আমাৰতো খাই টেষ্টিয়ে লাগিব, আপোনালোকেও খাব বুলি আশা ৰাখিছোঁ কেতিয়াবা।